নমস্কাৰ। প্ৰথমতে ব্ৰহ্মাৰূপী সেইজনৰ সনাতনক প্ৰণাম জনাইছোঁ, যি সকলো অৱতাৰৰ কাৰণ। তেওঁৰে নাভিৰ পৰা উৎপত্তি হোৱা কমলত ব্ৰহ্মাৰ জন্ম হৈছিল। যুগে যুগে তেওঁ অসংখ্য অৱতাৰ ধৰি আহিছে। সমুচ্চ অৱতাৰেই নাৰায়ণৰ প্ৰথম অৱতাৰ। সেই সময়ত সমগ্ৰ পৃথিৱী জলনিমগ্ন হৈ আছিল। সেই প্ৰলয়ংকৰ জলৰ পৰা নাৰায়ণে মৎস্যৰূপ ধাৰণ কৰি 4 বেদক উদ্ধাৰ কৰে। সত্যব্ৰত ৰজাৰ সমীপত নিজৰ স্বৰূপ দাঙি ধৰি তেওঁক আৰু জীৱসমূহক নতুন সৃষ্টিৰ বাবে ৰক্ষা কৰে। ক্ষীৰোদ্ধধি সাগৰত বিশাল কৰ্মৰূপ ধাৰণ কৰিছিল। কুৰ্ম শব্দৰ অৰ্থ হৈছে কাছ। সেই বিশাল কাছৰূপ দেখি দেৱতা, অসুৰ, নাগ সকলোৱে স্তুতি প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। মন্দৰ নামৰ পৰ্বতটি কাছৰূপী নাৰায়ণে পিঠিত তুলি লৈ দেৱতা আৰু অসুৰসকলক সাগৰ মন্থনত অৰ্থাৎ অমৃত মন্থনত সহায় কৰিছিল। পুনৰ পৃথিৱী ধ্বংস হোৱাৰ উপক্ৰম দেখি নাৰায়ণে বৰা ৰূপ ধাৰণ কৰি তেওঁৰ দাঁতৰ অগ্ৰভাগত পৃথিৱী তুলি ৰক্ষা কৰে। মহাপ্ৰতাপী হিৰণ্যাক্ষকো তেওঁ দাঁতেৰে ফালি বধ কৰি পৃথিৱীত শান্তি স্থাপন কৰে। হিৰণ্যাক্ষ দৈত্যৰ ভাতৃ হিৰণ্যকশিপু মহান শক্তিশালী আছিল আৰু তেওঁ ধৰ্ম কৰ্ম নামানিছিল। ঈশ্বৰক শত্ৰু জ্ঞান কৰিছিল। আনকি তেওঁৰ ঈশ্বৰ ভক্ত পুত্ৰ প্ৰহ্লাদকো বধ কৰাৰ প্ৰয়াস কৰিছিল। অৱশেষত নাৰায়ণে তেওঁক বধ কৰিবলৈ নৰসিংহ অৱতাৰ গ্ৰহণ কৰিছিল আৰু অনায়াসে তেওঁৰ হিয়া বিদাৰি বধ কৰে আৰু ভক্ত প্ৰহ্লাদক সিংহাসনত বহুৱায়। দৈত্যৰাজ বলি অতি দানী আছিল, তেওঁৰ শক্তিশালীও আছিল। তেওঁ স্বৰ্গৰ সিংহাসনৰ পৰা ইন্দ্ৰক খেদাই স্বৰ্গৰ ৰজা হৈছিল। বামনৰূপী নাৰায়ণে মাতৃ অদিতিৰ বাক্য পালন কৰি বলিৰ ওচৰলৈ আহি কথাৰে বলিক ছলনা কৰে স্বৰ্গৰ সিংহাসনৰ পৰা চ্যুত কৰি ৰাখিলে আৰু ইন্দ্ৰক ৰজা পাতিলে। পৰশুৰামৰ অৱতাৰ লৈ হাতত কুঠাৰ ধৰি তেওঁ ৩ হাত অৰ্থাৎ ২১ বাৰ পৃথিৱী প্ৰদক্ষিণ কৰে আৰু সমস্ত ক্ষত্ৰিয়ক তেওঁ এফালৰ পৰা কাটি মাৰি শেষ কৰে। ৰজা দশৰথৰ পত্নী কৌশল্যাৰ গৰ্ভত শ্ৰীৰাম ৰূপে নাৰায়ণে জন্মগ্ৰহণ কৰে আৰু পিতৃৰ বাক্য পালন কৰি তেওঁ বনলৈ যাব লগাও হৈছিল। বিৰাট কবন্ধ মাৰীচকে আদি কৰি খৰ দুখনৰ দৰে দুৰ্দান্ত ৰাক্ষসবোৰক তেওঁ বধ কৰে। সুগ্ৰীৱক ৰক্ষা কৰিবলৈ মহাবলী বালীকো খৰৰ দ্বাৰা আঘাত কৰি বধ কৰে। পত্নী সীতাক লংকাৰ ৰজা ৰাৱণে হৰণ কৰি লৈ যোৱাৰ বাবে সাগৰত সেতু বান্ধি লংকাত উপস্থিত হয় আৰু ৰাৱণৰ সৈতে প্ৰচণ্ড যুদ্ধত অৱতীৰ্ণ হয়। যুদ্ধত অনেক ৰাক্ষস নিহত হয় আৰু সীতাক উদ্ধাৰ কৰি পুনৰ অযোধ্যালৈ ঘূৰাই আনে। ৰাৱণৰ ভাতৃ ভক্ত বিভীষণক লংকাৰ সিংহাসনত বহুৱায়। ইয়াৰ পিছত সীতাক অগ্নিত পৰীক্ষা কৰি অযোধ্যালৈ উভতি আহে আৰু ১০,০০০ বছৰ ৰাজ্য শাসন কৰে। কংসৰ কাৰাগাৰত দৈৱকীৰ গৰ্ভত শ্ৰীকৃষ্ণ ৰূপে নাৰায়ণে জন্মগ্ৰহণ কৰে আৰু তেওঁক তেওঁৰ পিতৃ বাসুদেৱে দৈৱকীৰ পৰা নি নন্দ যশোদাৰ ঘৰলৈ থৈ আহে আৰু অৰ্থাৎ গোকুলত থৈ আহে। তেওঁ তাতেই ডাঙৰ দীঘল হয় আৰু নানা ধেমালি কৰে আৰু অসুৰসকলক বধ কৰে। তেওঁ তাতেই ৰাসলীলা সম্পাদন কৰে গোপীসকলৰ লগত। তাৰ পাছত তেওঁ মথুৰালৈ গৈ কংসক বধ কৰিছিল। তেওঁ মহাভাৰতত অৰ্জুনৰ সাৰথি হৈ অৰ্জুনক গীতাৰ জ্ঞানো দিছিল। তাৰ পাছত অৱশেষত তেওঁক ব্যাস নামৰ এজন মৃগয়া কৰা মানুহে খৰ মাৰিছিল, অৰ্থাৎ ভুলতে মৃগ এটা মৰা বুলি ভাবি ভুলতে খৰ মাৰিছিল আৰু তেওঁ ব্যাধে কান্দি কাটি তাতেই শ্ৰীকৃষ্ণক বিদায় দিছিল। বুদ্ধ অৱতাৰ লৈ জ্ঞান বিস্তাৰ কৰে, অজ্ঞান ৰূপ অন্ধকাৰত আচ্ছন্ন কৰি পৃথিৱীক উদ্ধাৰ কৰে। কলিৰ শেষত নাৰায়ণে কল্কি অৱতাৰ ধাৰণ কৰি দুৰ্জন পাপীসকলক নিঃশেষ কৰিব আৰু কলিৰ শেষত পুনৰ সত্য প্ৰৱৰ্তাব। ধন্যবাদ।